दानि जोंनि बिटिसि कमप्लेक्सआव थानाय बड'फा उपेन्द्रनाथ ब्रह्मनि बै मुसुखाखौ मालाबा सोरनिबा मुसुखासो बसायफैसिगोन नामा? दा बे गुवाहाटीनि रुपनाथ ब्रह्म आइएसबिटिआबो बे रुपनाथ ब्रह्मनि नामाव दंना गैला? दिनै रुपनाथ ब्रह्म क'क्राझार सिभिल हस्पिटाल बेबो बेनिस, आइएसबिटि बेबो बेनिस। सुजित नार्जारिनि मुंख्लं खाम्फा बेबो जुदि एरिया दानख' जानानै आउटसाइड बिटिसि जानानै थायोबा बे बर'नि नाम मर्यादाया बहा थाबावगोन? নামত তেখেতে যিখন চৰকাৰ চলাই আছে তেখেতে এটা সময়তে কৈছিল এইটো কোকৰাঝাৰ জিলাৰ গোটেই বিটিএডিখন ছুইজাৰলেণ্ড বনাই দিব। আৰু এই আন্দোলনখিনি যদি চৰকাৰৰ যিটো সিদ্ধান্ত বা যিটো হেল্থ ডিপাৰ্টমেণ্টৰ যিটো সিদ্ধান্ত এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ নকৰে এই আন্দোলন অনিৰ্দিষ্ট কাললৈ চলি থাকিব। সোমবাৰে এখন প্ৰতিবাদী ৰেলী আয়োজন কৰিছে, ইয়াতো আমি এবিএমচি তথা বিভিন্ন দল সংগঠনৰ সদলে ইয়াতে অংশগ্ৰহণ কৰিম। হয় চাওক, ইতিমধ্যে সকলোৱে গম পাইছে কোকৰাঝাৰ যিটো RNB চিভিল হস্পিটেল কোকৰাঝাৰ মেডিকেল হস্পিটেললৈ লোৱাৰ যিটো ইতিমধ্যে আৰম্ভ কৰিছে। আমি বিচাৰিছোঁ মেডিকেল কলেজখন মেডিকেল কলেজ হৈ থাক, কাৰণ মেডিকেল কলেজখনৰো আমাৰ কোকৰাঝাৰ বাসী হিচাপে প্ৰয়োজন আছে। কিন্তু এই চিভিল RNB যিটো চিভিল হস্পিটেল এই চিভিল হস্পিটেলখন অকল কোকৰাঝাৰ বাসী নহয়, ইয়াতে আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ ধুবুৰী জিলাৰো বিভিন্ন ইয়াতে ৰোগী আমি ইয়াতে আহি ট্ৰিটমেণ্ট হোৱা আমি দেখিবলৈ পাওঁ। আৰু বিশেষকৈ ইয়াতে দেখিবলৈ পাওঁ যিখিনি ৰোগী ইয়াতে আহি ট্ৰিটমেণ্ট প্ৰাথমিক যিটো ট্ৰিটমেণ্ট ইয়াতে কৰে, বেছিভাগ দুখীয়া ঘৰৰ মানুহে ইয়াতে আহি প্ৰাথমিক ট্ৰিটমেণ্ট কৰে। কিছুমান মানুহক আমি দেখিবলৈ পাওঁ ইয়াতে ইহঁতৰ ৰিক্সা ভাড়া আদি কৰি ইয়াতে যে তেখেতসকলে মেডিচিন এটা ল'ব এইখিনি টকা নাথাকে। আৰু মেডিকেল কলেজখন কোকৰাঝাৰ সদৰ টাউনৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত। ইয়াতে যেনেকৈ চৰকাৰখনে এইখন বিটিচি অঞ্চলত আজি বিটিআৰ নামত তেখেতে যিখন চৰকাৰ চলাই আছে তেখেতে এটা সময়তে কৈছিল এইটো কোকৰাঝাৰ জিলাৰ গোটেই বিটিএডিখন ছুইজাৰলেণ্ড বনাই দিব। আজি ছুইজাৰলেণ্ডত দূৰৰ কথা, কোকৰাঝাৰ জিলাখনৰ ৰাইজক মেডিকেলৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি প্ৰমোদ বড়ো চৰকাৰে পৰিকল্পনা আৰম্ভ কৰিছে, আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে এইখন প্ৰমোদ বড়ো চৰকাৰক তীব্ৰ গৰিহণা দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে কোকৰাঝাৰ নাগৰিক সমাজৰ নেতৃত্বত ইতিমধ্যে অৱস্থান ধৰ্মঘট অনিৰ্দিষ্টকাল চলি আছে। ইয়াতে আমি এবিএমচি হিচাপে অংশগ্ৰহণ কৰিছোঁ বিভিন্ন ৰাইজৰ লগত, বিভিন্ন দল সংগঠনৰ লগত। আৰু এই আন্দোলনখিনি যদি চৰকাৰৰ যিটো সিদ্ধান্ত বা যিটো হেল্থ ডিপাৰ্টমেণ্টৰ যিটো সিদ্ধান্ত এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ নকৰে এই আন্দোলন অনিৰ্দিষ্ট কাললৈ চলি থাকিব। আৰু ইতিমধ্যে নাগৰিক যিটো সমাজ এই সমাজে ইতিমধ্যে অহা সোমবাৰে এখন প্ৰতিবাদী ৰেলী আয়োজন কৰিছে, ইয়াতো আমি এবিএমচি তথা বিভিন্ন দল সংগঠনৰ সদলে ইয়াতে অংশগ্ৰহণ কৰিম। আৰু আপোনালোকৰ জৰিয়তে বিটিআৰ চৰকাৰ তথা অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, আপোনালোকে বিটিচিক ৰাইজক যেনেকৈ ভুৱা প্ৰতিশ্ৰুতি দি ছুইজাৰলেণ্ড বনাব, বিভিন্ন পৰিৱৰ্তন কৰিব। আজিৰ দিনত যেনেকৈ এই নাগৰিকসকলক যিটো প্ৰাথমিক যিটো ট্ৰিটমেণ্ট, স্বাস্থ্যৰ যিটো ট্ৰিটমেণ্ট এই ট্ৰিটমেণ্ট কৰাৰ কাৰণে যিটো বঞ্চনা কৰা আৰম্ভ কৰিছে, এই বঞ্চনা আপোনালোকে অতি সোনকালে প্ৰত্যাহাৰ কৰক, নহ'লে কোকৰাঝাৰবাসী ৰাইজে তথা বিভিন্ন দল সংগঠনে আপোনালোকৰ এগেষ্টত এই কোকৰাঝাৰ চহৰতে ৰাজপথত ওলাই অহাৰ কাৰণে আমি বাধ্য হ'ম। আৰু যদি আপোনালোকে এই যদি প্ৰত্যাহাৰ নকৰে তেনেহ'লে কোকৰাঝাৰ চিভিল হস্পিটেল আজি যেনেকৈ অনিৰ্দিষ্টকাল বন্ধ হৈছে, কোকৰাঝাৰ জিলাখনো অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। बे क'क्राझार RNB सिभिल हस्पिटालखौ क'क्राझार मेडिकेल कलेजाव सरजाबनो नागिरनाय बेखौ जोङो बड'फा दानानै गालांनाय गोदोनो एक्स भलन्टियार फर्स अर्गेनाइजेसननि जोङो आफादनिफ्राय जों ओंखारदेरदों। जोङो बेखौ पुरापुरि स्ट्रंलि अबजेक्सन, जोङो मालाबाबो बेखौ रायजो राजानि मदद, बयबो संगठनफोरनि मदद, हारि माहारिनि मददाव जों बेखौ अरायबो होबथाबाय थागोन। दिनै बे क'क्राझार मेडिकेल कलेजखौ RNB सिभिल हस्पिटालाव क'क्राझार मेडिकेल कलेजाव लांदेरनो नागिरदों, बेल' नङा। मथा मथि बुंनो थाङोबा दानि बिटिआर सरकार, आसाम सरकार बर'फोरनि नामखौनो दोनगोन ना दोना आं बेखौसो बुंनो नागिरदों। RNB सिभिल हस्पिटाला 1954आवनो गायसनजानाय होननानै जों मिथिगौ, जोंनि जन्मनि सिगांनो गायसननाय। दा इसेबां गोबाव सरकार जिखियानो सालायबोआ बे RNB सिभिल हस्पिटाला थाबाय थादोंमोन। नाथाय दानि परिबर्तननि नामाव आसाम सरकार, बिटिआर सरकार, बे सरकारा दा बर'फोरनि मोनफा मोनफा इन्स्टिटिउसनानो जा, बर'फोरनि मोनफा मोनफा मुङानो जा, बेखौ खोमोरलांबाय थानो नागिरनायखौ जों नुदों। दिनै बे RNB सिभिल हस्पिटालखौ खोमोरबाय, गाबोन दा जोङो सुक्तियाव नायदों गामि सोसननाय दानख'नाय। दा जों नायदों सुजित नार्जारिनि जाय बड'नि फार्स्ट मुंख्लं
बाथिपारा जुदि गामिया दाजाबनाय दानख'नाय जायोबा बे सुजित नार्जारिनि जाय मार्टेस्टम बेबो आउटसाइड बिटिसि जाहैनो नागिरगासिनो दं जों मिथिगौ आइएसबिटि रुपनाथ ब्रह्म इन्टारनेशनेल बास टार्मिनेल बेबो दिनै जों उखुमाव लिरनाय नुदोंमोन रुपनाथ ब्रह्म आइएसबिटि दा बे गुवाहाटीनि रुपनाथ ब्रह्म आइएसबिटिआबो बे रुपनाथ ब्रह्मनि नामाव दंना गैला दिनै रुपनाथ ब्रह्म क'क्राझार सिभिल हस्पिटाल बेबो बेनिस आइएसबिटि बेबो बेनिस जुदि जोंनि बर'नि प्रथम सुजित नार्जारिनि मुंख्लं खाम्फा बेबो जुदि एरिया दानख' जानानै आउटसाइड बिटिसि जानानै थायोबा बे बर'नि नाम मर्यादाया बहा थाबावगोन आं बेखौसो बुंनो सानदों लासैनो बे सरकारा बिदिनो सालायलांबाय थानानै दानि जोंनि बिटिसि कमप्लेक्सआव थानाय बड'फा उपेन्द्रनाथ ब्रह्मनि बै मुसुखाखौ मालाबा सोरनिबा मुसुखासो बसायफैसिगोन नामा बेखायनो जों दा बड'फा दानानै गालांनाय जों गोदोनि एक्स भलुन्टियार फर्सआ जों खौसेयै दा जेसेबांखि आफादफोर ज' जाया मानो जों ज' जानानै नैबे रुपनाथ ब्रह्म सिभिल हस्पिटालखौ नि पावार एन्ड फांसनफोरखौ मेडिकेल कलेजाव लांदेरनो नागिरनायखौ जोङो हारि माहारिफोरखौ बेखौसो खावलायदेरनो लुगैदों बयबो ज' जाजाय ओंखारनानै नांगौबा मेडिकेल कलेजा मेडिकेल कलेज थाथों रुपनाथ ब्रह्म सिभिल हस्पिटाला जेरै गोदोमोन बिदि थाथों बेखौ एखे दले बले बयबो ओंखारनानै बे सरकारनि बिरोधै एखे बुंनो थाङोब्ला जाथि द्रहि जाथिनि हेंथा बे सरकारनि एगेन्स्टै जों गसंनानै जों बे रुपनाथ ब्रह्म सिभिल हस्पिटालखौ जेरैबाबो रैखा खालामनांगोन आं बेखौसो बयबो हारि माहारि जाथि धर्म बर्न निर्बिखेखे मदद हेफाजाब होनानै जेरैबाबो बासायना लाखिनो थाखाय आं बेखौसो खावलायदों आरो